September Teachers Day release. শ্ৰদ্ধাৰ বিশ্বনাথ মহাবিদ্যালয়ৰ বিভাগীয় অধ্যাপক মহোদয় আৰু উপস্থিত বিশ্বনাথ মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো লোকেল কম্ফু টিমটোৰ বিষয়ে। আজি তেওঁলোকৰ সেই টিমটো যি লোকেল কম্ফু 3 চলচ্চিত্ৰখন অহা 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ অসমৰ ছবিগৃহত মুক্তি পাবলৈ গৈ আছে। সেইবাবে তেওঁলোকে প্ৰচাৰৰ বাবে আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেওঁলোকক আমাৰ বিশ্বনাথ মহাবিদ্যালয় পৰিয়ালবৰ্গৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে বিশ্বনাথ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা তেওঁলোকক অলপ সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। আমাৰ বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্য মানস প্ৰতিম ৰাভাক বিজৱাস সিংহাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। ইয়াৰ পিছতে ইয়াৰ মাজত আমাৰ বিশ্বনাথ মহাবিদ্যালয়ৰ Look at Kung Fu Tini, look at Kung Fu Tini, look at Kung Fu Tini, lahigol, look at Kung Fu Tini, 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 lahigol, look at Kung Fu Tini. Yeah, villain যেতিয়া hero হয়, খুন কিনে দিয়া boy, villain যেতিয়া hero হয়, আকাশ পাতাল কপি ৰয়, villain যেতিয়া hero হয়, সকলো থমকি ৰয়, villain যেতিয়া হাগাল লাগিছে নেকি ঐ, বেং কৰি চৰ্চাই দেশ জুৰে মিছা কথাৰ ঠেং চুটি কোৱা না মই প্ৰেং কৰি, ভালৰ লগত বেয়া আমি বেয়াৰ লগত প্ৰেম কৰি, এইবাৰো জিকিম আমি চবৰ লগত চেং কৰি, চবতে কথা আমাৰ চাৰিআলি ৰাস্তাত, ঘৰলৈ ওলালো তোমাৰ বোকাচোন ৰাস্তাত, খবৰ ল'ব বোলো তুমি ভালে আছা, ওলাল ঐ খুৰা কিটো কি কয় চাচা লগত হৈছে চাই বেবি চৰ্চা, মই মাৰি দিম দৰ্জা ঐ চুপ চাপ তই ঘৰজা, চাচা তম চুন তয়ো আমাৰ লগত বল, আহি গ'ল মেৰী দেউৰী পাতৰ দিৱস এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ৰক্তিম মেধিক অনুৰোধ জনালোঁ। অনুপম বৈশ্য তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ৰক্তিম মেধিক অনুৰোধ জনালোঁ। আৰু আজি এই অনুষ্ঠানভাগ চলাই নিবৰ বাবে তেওঁলোকক অনুৰোধ জনাইছোঁ। প্ৰিন্সিপাল ছাৰ, টিচাৰ্ছ, ষ্টুডেণ্টছ সকলোকে ধন্যবাদ আমাক এইটো চান্স দিলা আমাৰ ফিল্মৰ প্ৰমোশ্যনৰ কাৰণে। সকলোকে কুইকলি ইণ্ট্ৰডিউচ কৰাই দিওঁ। ৰক্তিম আমাৰ প্ৰমোশ্যনছ হেণ্ডেল কৰে এণ্ড এডিটিঙো কৰে, আমাৰ মিউজিক ভিডিঅ'কেইটা এডিট কৰিছে। লোকেল কুংফু 3 যিটো টাইটেল ছং, তাত পেপা আৰু গুৰুমুৰ বুঢ়া আমাৰত বাঁহী বজাইছে অমিত বড়োৱে, মাল্টি টেলেণ্টেড মেন। চিনেমাত অন স্ক্ৰীণ কি হয় সেইখিনি মই চাওঁ এজ এ ডাইৰেক্টৰ, চিনেমাৰ আঁৰত কি হয়, কি আয়োজন থাকে, 50-60 মানুহজনক অনা নিয়া খোৱা মেলা এই চব ব্যৱস্থা অনুপম বৈশ্যই চাই। এণ্ড দেন বনজোৰ নতুন গান কোনে কোনে শুনিছে, আই এম গনা গিভ ধুলাই। চ' সেইটো গান লিখিছে আমাৰ লোকেল ল'ৰা বিশ্বনাথ চাৰিআলিৰ অনমোল ৰাজ শইকীয়া। টিচাৰ্ছ ডে ৰিলিজ হৈ আছে ফিল্মখন আৰু টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছক বিশেষকৈ এই ফিল্ম চাবলৈ ইনভাইট কৰোঁ, কাৰণ টিচাৰ ষ্টুডেণ্টৰ যিটো ৰিলেশ্যনশ্বিপ সেইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট ফাউণ্ডেশ্যন হয় ফিল্মৰ ষ্টৰী। আৰু লোকেল কুংফু 3ত আইডিয়েল টিচাৰৰ ৰোল কৰিছে বিভূতি দাই। বিভূতি দা আমাৰ বিশ্বনাথ কলেজৰ প্ৰিন্সিপাল ছাৰ আৰু ফেকাল্টিক মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কৰ্মচাৰীসকললৈ। আৰু তোমালোকে ইমান দেৰি আমাৰ কাৰণে ইয়াত আছা, নিজৰ ক্লাছ ক্ষতি কৰিবা, ক্লাছ শেষ হোৱাৰ পিছত ঘৰলৈ নগৈ, তাৰ বাবে বহুত বহুত ধন্যবাদ তোমালোকক। আৰু
আমাৰ ডাইৰেক্টৰ কেনি বসুমতাৰীয়ে ক'লে এই চিনেমাখনৰ বিষয়ে আমি কোনদিনাখন চিনেমাখন ৰিলিজ কৰিম বুলি কৈছোঁ 5 ছেপ্টেম্বৰ 5 ছেপ্টেম্বৰ কি কাৰণে আমাৰ বিশেষ এবাৰ টিচাৰ্ছ ডে আৰু টিচাৰ্ছ ডেত আমি এইটো কাৰণে ৰিলিজ কৰিবলৈ খুজিছোঁ চিনেমাখনে টিচাৰ আৰু ষ্টুডেণ্টছৰ মাজৰ এটা খুব ভাল সম্পৰ্ক যিটো সম্পৰ্কই মানে ষ্টুডেণ্টছৰ জীৱন এটা মুখত দেখিছোঁ তোমালোকে ভালকৈ থাকা আৰু চিনেমাখন চাবা থেংক ইউ মোৰ বিভাসৰ আৰু ফাৰ্ষ্ট মাৰ্শাল আৰ্টছ টিচাৰ মোৰ নিজৰ মামা অমৰ সিং দেউৰী আৰু মই ছেপ্টেম্বৰ টিচাৰ্ছ ডেত ৰিলিজ হৈ আছে এণ্ড টিচাৰ্ছ ডে খুবেই ভাল অকেজন আমাৰ ফিল্মৰ কাৰণে চ' ৰিকুৱেষ্টিং এভৰি ওৱান চাবলৈ লোকেল কুংফু 3 ফ্ৰেণ্ডছ এণ্ড ফেমিলি লৈ চাব গোটেই ফেমিলি লৈ চাব কমপ্লিটলি ফেমিলি ফ্ৰেণ্ডলি ফিল্ম ৰোমেন্স একশ্যন ড্ৰামা এণ্ড অফক'ৰ্ছ কমেডি গোটেইখিনি এলিমেণ্টছ আছে চ' ইনভাইটিং ইউ অল টু ৱাচ লোকেল কুংফু 3 on September 5th. Thank you very much.